নমস্কাৰ মইনাহঁত, মই তোমালোকক আজি একগোটীয়া কেইটামান ফলৰ নাম ইংৰাজীত আৰু অসমীয়াত কৈ যাম। তোমালোকে মোৰ মুখে ক'বা। প্ৰথমে হৈছে আম। আম মানে ইংৰাজীত মেংগো। দ্বিতীয়তে জলফাই। জলফাই মানে ইংৰাজীত অলিভ। অমৰা। অমৰা মানে হৈছে ইংৰাজীত হক প্লাম। হক প্লাম। তাৰপিছত আহিল বগৰী। বগৰীক ইংৰাজীত কয় ইণ্ডিয়ান জুজুব। ইণ্ডিয়ান জুজুব। তাৰপিছত আহিল আমলখি। আমলখিক ইংৰাজীত কয় ইণ্ডিয়ান গুজবেৰী। ইণ্ডিয়ান গুজবেৰী। তাৰপিছত আহিল লিচু। লিচুক ইংৰাজীত কয় লিচি। তাৰপিছত আহিল জাম। জামক ইংৰাজীত কয় ব্লেকবেৰী। ব্লেকবেৰী। তাৰপিছত আহিল খেজুৰ। খেজুৰক ইংৰাজীত কয় ডেট। খেজুৰক ডেট। তাৰপিছত আহিল নাৰিকল। নাৰিকলক ইংৰাজীত কয় কোকোনাট। তাৰপিছত আহিল তামোল। তামোলক ইংৰাজীত কয় বেটেলনাট। তাৰপিছত আহিল শিলিখা। শিলিখাক ইংৰাজীত কয় ব্লেক মাইৰ'বেলেন। ধন্যবাদ মইনাহঁত, তোমালোকে